নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ লগৰ এগৰাকী ছোৱালীজনীৰ জন্মদিন। এই টিকলিজনী সকলোৱে আশীৰ্বাদ কৰিব, তাই যাতে ভৱিষ্যতে এগৰাকী ভাল মানুহ হ'ব পাৰে। আৰু সেয়েহে মানে লগৰগৰাকীয়ে স্কুলৰ ওচৰতে সিহঁতি যিহেতু ৰুমত ৰৈ থাকে, তাতে বাৰ্থডে বুলি অকণমান নিয়ম কৰিছে, তাকে আপোনালোক অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু এয়া লগৰগৰাকীয়ে মানে ভগাই আছে। আৰু যিহেতু ঘৰৰ পৰা সিহঁতৰ স্কুললৈ দূৰ, সিহঁতি মানে ওচৰতে ৰুম পায় স্কুলৰ ওচৰত। এইগোটেই প্ৰত্যেকজনীয়ে মানে ৰুমতে ৰৈ থাকে আৰু একেবাৰে ল'ৰা ছোৱালী ছুটি হোৱা টাইমত লৈ গুচি যায়। আৰু যিহেতু ঘৰৰ পৰা অহা যোৱা কৰি থাকিবলৈ অসুবিধা হয়, সেইকাৰণে আৰু মানে য'ৰ ত'ৰ বিভিন্ন ঠাইৰ পৰা আহেতো, সেইকাৰণে আৰু এই টিকলিজনী আৰু বাৰ্থডে বুলি আজি ময়ো সিহঁতৰ লগত ওচৰলৈ গ'লোঁ। আৰু সিহঁতি যে এই ৰুমটোত থাকে, সিহঁতি এনেই নাথাকে কিন্তু দেই, প্ৰত্যেকজনীয়ে ইমান ধুনীয়াকৈ মানে কাপোৰ বনাই থাকে নহয়, মানে বহুত ভাল লাগে। আৰু এনেকুৱাবিলাক মুহূৰ্ত প্ৰত্যেক সময়তে পোৱা নাযায়, সেয়েহে মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, স্মৃতি হিচাপে থাকি যাব। আৰু আপোনালোকে কেনেকুৱা পাই জনাব, যিহেতু পাছত চাব পাৰিম। আৰু ইমানেই আৰু, বাই বাই।